যিদিনাখনে লেপটপটোত কিবা কাম কৰিম বুলি ল'ম সেইদিনাখনে কাৰেণ্টটো নাথাকেই। নেপামেই বুলি ভাবিছিলোঁ, বহুতখিনিয়ে পালোঁ। অলপ ফ্ৰেছ কৰি চাওঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ৰাতিপুৱাই ATM-ৰ পৰা আহিলোঁগৈ। ATM মানে কি হ'ল, আমাৰ আজি বন্ধন গোট আছে বৃহস্পতিবাৰ। বন্ধন গোটৰ পইচা উলিয়াই আনিবলৈ গ'লোঁ। ATM-ৰ পৰা পটাপট গ'লোঁ আৰু পইচা লৈ আহিলোঁগৈ। এতিয়া আহি দিলোঁ পইচা। তাৰপিছত মই ভাবিছোঁ আজি বাইকখন ধুম। আজি প্ৰথম ভিডিঅ' বনোৱাৰ পৰা আপোনালোকক কৈ আছিলোঁ যে বাইকখন ধুম। কিন্তু আজিলৈকে ধোৱা হোৱাই নাই, পুৰা লেতেৰা হৈ আছে। বাইকখন চাব। আৰু ফালে মায়ে ওলালে বন্ধন গোটত পইচা দিব যাবলৈ। ভালকৈ দি থৈ আহিবি আৰু বাকী পইচা ঘূৰাটো লৈ আহিবি। ঘূৰা পইচাটো লৈ আহিবি। বাইকখন চাওঁ। প্ৰথম ভিডিঅ'টোতে মই কৈছিলোঁ লেতেৰা হৈ আছে বুলি, আৰু এতিয়ালৈকে লেতেৰা হৈয়ে আছে, ধুবলৈ পৰাই নাই। ত' মই অকণমান ডিউটি আজি অলপ দেৰিকৈ যাম, মানে মোৰ অফিচিয়েল কাম অলপ আছে, অলপ কণ্ট্ৰেক্টৰ ট্ৰেঞ্জেকশ্যন মাৰিবলৈ আছে। ত' ট্ৰেঞ্জেকশ্যনখিনি মাৰি ল'ম পটাপট, তাৰপিছত ডিউটিলৈ যাম। আৰু ডিউটি আজি বেছি দূৰলৈ নাযাওঁ, মানে ওচৰতে মোৰ কাম অলপ আছে, ছাইড দুটামান চাবলগীয়া আছে, এই ছাইডকেইটা চাই কিনে আহি যাম। ত' বাইকখন আজি ধুবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। ত' বাইকখন আজি ধুব লাগিব, কাৰণ বহুত দিন হৈ গ'ল ধোৱা নাই। আৰু এতিয়াতো বতৰটো চাফ, পুৰা ৰ'দ দি আছে। ত' এইটো ৰ'দত যদি মই ইমান বোকাকৈ চলাই ফুৰোঁ, দেখিবলৈ বেয়া লাগে ধৰক। সেইটো কাৰণে লগৰজনৰ ঘৰত যদি সময় পাওঁ আজি নি কিনে ধুম, নহ'লে ঘৰতে ধুম আৰু। চাই থাকিব ভিডিঅ'টো শেষলৈকে, কিবা ইণ্টাৰেষ্টিং হ'লে আপোনালোকক দেখাব। কাৰেণ্টটোৱে নাই, মানে মই যিদিনাখনে লেপটপটোত কিবা কাম কৰিম বুলি ল'ম সেইদিনাখনে কাৰেণ্টটো নাথাকেই। কাৰেণ্টটো এতিয়া লেপটপত মোৰ বহুত কাম আছিলে, এতিয়া ডিউটি যোৱাও হোৱা নাই। মই লেপটপত কিবা এটা কৰিম বুলি ভাবিছিলোঁ, তো কামটো নহৈছে। কি যে হ'ব কাৰেণ্টটো। এইবিলাক চাওকচোন, মোৰ ৰুমৰ পৰা ধুনীয়াকৈ বাগানখন দেখি থাকে, একদম ভাল লাগে দৃশ্যটো। একদম ধুনীয়া হাৱা মাৰি থাকে। এইফালে আছে বাঁহ গছ, টকৌপাত, একদম মজাকৈ হাৱা মাৰি থাকে, ভাল লাগে এইখিনি থাকি। গাইছ, এতিয়া সময় হৈ গ'ল দিনৰ 1:30, আৰু কালি ৰাতিপুৱা কাৰেণ্টটো নাই। আপোনালোকক যে অলপ আগত ক'লোঁ কাৰেণ্টটো নাই বুলি, কালি ৰাতিপুৱা কাৰেণ্টটো নাই। আৰু এতিয়া বাজি গ'ল আপোনাৰ 1:30 বাজি গ'ল। তো এতিয়ালৈকে কাৰেণ্টটো নাই। এইফালে আপোনাৰ আমাৰতো টেংকি নাই, আপোনালোকে জানে। তো টেংকি নাই, আমাৰতো মটৰ দি পানী উঠোৱা হয়। তো পানীও বহুত প্ৰব্লেম হৈ গৈছে। আৰু এফালে আকৌ মোৰ লেপটপটো অন কৰিব লাগে, অলপ ডাটা মানে উলিয়াব লাগে ট্ৰেঞ্জেকশ্যনৰ কাৰণে। তো ডাটা উলিয়াব পৰা নাই, বহুত দিগদাৰ হৈ গৈছে। আপোনাৰ এইফালে বাইকখনো ধুম বুলি ক'লোঁ, বাইকখনো এতিয়া ধোৱাটো নহ'ব। এতিয়া লগৰজনৰ ঘৰত নিলেও সিহঁতৰ বাৰু টেংকি আছে, তো পানী পাই যাম। কিন্তু মেচিনটো চলাবৰ কাৰণে কাৰেণ্টটো লাগিব। তো কাৰেণ্টটো মেবি সেইফালেও নাই, মই এবাৰ ফোন কৰি চাম। তো যদি আছে তেতিয়া যাম। তো এইফালে আকৌ ডিউটিত যোৱাও নহৈছে। এইফালে ওচৰতে মই ডিউটি চাইট এটা যাম বুলি কৈছোঁ, তাত যোৱাও নহৈছে। এতিয়া বাইকখন ধোৱাও নহৈছে। বাইকখন ধুব লাগিছিলে, বাইকখন আপোনাৰ মই ঘৰতে ধুব পাৰিলোঁহেঁতেন, নহ'লে মটৰটো এতিয়া মটৰটোৱে নচলে, কাৰেণ্টে নাই। তো আপোনাৰ কেনেকৈ হ'ব। তো আপোনালোকক বোলো বস্তু এটা দেখাই দিওঁ, বস্তু এটা চাব আপোনালোকে। এইটো আপোনালোকে যিটো কিটচেনত বনাই আছিলে, তো যোৱাকালি এইটো বনালে। বেচিনটো কেনেকুৱা লাগিছে এবাৰ জনাব। বেচিনটোত একচুৱেলি টাইলছটো লগাই দিলে। তো এইটো চাওক, টাইলছটো লগাই দিলে। তো বেচিনটো আপোনাৰ হোমমেড বেচিন, আৰু এইটো এনেইতো আপোনাৰ ষ্টিলৰ কিনিবলৈ পায়, কিন্তু আমি কিনি অনা নাই, আৰু এইটো ঘৰতে বনাই ল'লোঁ। বেচিন নিকিনাৰ কাৰণ আছে, আপোনালোকক জনাই আছোঁ। মই বেচিন বিচাৰি গৈছিলোঁ, তো আপোনাৰ হাৰ্ডৱেৰ দোকানত গৈছিলোঁ বেচিন বিচাৰি। তাত দাম মানে আপোনাৰ ষ্টাৰ্টিং 2500 আপোনাৰ সৰু চাইজৰ, ইয়াতকৈ বহুত সৰু। এইটো যিমানটো আছে ইয়াতকৈ বহুত সৰু। তাৰপিছত 2500, তো 2500 ক'লে। আৰু ইয়াতকৈ দামীয়া আছে, বহুত দামীয়ালৈকে আছে। ইয়াত এইটো চাইজৰ সমানটো আপোনাৰ 5000 বুলি ক'লে। তো মই ভাবিলোঁ 5000 টকা দি সেইটো আনাতকৈ, আৰু এতিয়া তাতে অলপ পইচাৰো মোৰ প্ৰব্লেমো হৈ আছে, তাকে বোলো ঘৰতে বনাই দিওঁ। তো ঘৰতে বনাই দিলে এইটো টাইলছ দি কিনে। তাৰপিছত আপোনাৰ টাইলছখিনি একচুৱেলি আনি থোৱা আছিলে, এটা মানে এখন হাৰ্ডৱেৰ দোকানৰ পৰা আনিলোঁ মই টাইলছখিনি। 200খন নে 250খন কিবা আনিছিলোঁ। পাৰ পিচ 20 টকাকৈ আনিছিলোঁ। পাৰ পিচ 20 টকা, মানে সেই দোকানখন হাৰ্ডৱেৰ দোকানখন কি হ'ল, বন্ধ হৈ গৈছিলে। তো তেওঁ আগতে টাইলছ বিকিছিলে, কিন্তু টাইলছ বিকাটো বন্ধ কৰি দিলে। তো টাইলছবিলাক আছিলে, তো টাইলছখিনি তেওঁ মানে গুদামত ষ্টক হৈ আছিলে, যিখিনি মানে বিক্ৰী কৰা নাই আৰু। তো আমি গ'লোঁ, খবৰ পালোঁ যে অলপ কম আধা ৰেটত দি আছে বুলি। তো মোৰ চিনাকিও হয় দোকানখন। তাৰপিছত মোক 20 টকা পিচকৈ দিলে। মই 200 নে 250 তেনেকুৱা আনিলোঁ। তো আনি কিনে
এইবিলাকত লগাই আছোঁ আৰু এইখিনি একচুৱেলি এই ৰঙাখিনি বাথৰুমৰ কাৰণে আনিছিলোঁ। এই ৰঙা যিখিনি দেখিছে এইখিনি বাথৰুমৰ টাইলছ হয়, অলপ ইয়াত গুটি গুটি থাকে আৰু বগাখিনি পূৰা প্লেইনে হয়। তো কিন্তু ইয়াতে লগাই দিছোঁ আৰু এতিয়া যিহেতু বাথৰুমটো এতিয়া বনোৱা নাই আৰু বাথৰুমটো বনাম আৰু এতিয়া লাহেকৈ। এইবিলাক বনি লওক, এইফালে আকৌ টাইলছ লগাব আছে গোটেই স্লেবখিনি। যেতিয়া অল কমপ্লিট হ'ব তেতিয়া আপোনালোকক পূৰা দেখাম আৰু অপেনিঙো হ'ব, মানে এনেই ধৰি লওক সহায় এখন দিম আৰু। তো যেতিয়া আমি পাকঘৰটো অপেনিং কৰিম তেতিয়া সহায় এখন দিম, ঠিক আছে। তাকে কাৰেণ্টটো আহিলে বাইকখন ধুবলৈ যাম, তো আপোনালোকক দেখাম। তো গাইজ এতিয়া বাজি গ'ল আপোনাৰ 2:30 বাজিলে। তো এনেই থকাতকৈ মই ভাবিছোঁ আজি কচুথুৰিৰ লগত মাছ খাম। তো কচুথুৰি আৰু মাছ পিটিকিব লাগে, বহুত বঢ়িয়া লাগে। এদিন আমাৰ খুড়ীয়ে বনাই কিনে দিছিলে, তো খাই চোৱা বুলি। তাৰপিছত খাই চালোঁ, এনেকুৱা বঢ়িয়া লাগিলে মানে মই সেইদিনাখনৰ পৰা বজাৰত বিচাৰি ফুৰিছোঁ। আজি এসপ্তাহ 2 সপ্তাহ হৈ গ'ল বজাৰত বিচাৰি ফুৰিছোঁ কচুথুৰি পাম নেকি বুলি। আৰু যোৱাকালি মই নাহৰকটীয়া যাওঁতে তাত ৰাস্তা কিনাৰতে কচুথুৰি ওলাই আছিলে, কিন্তু সেইখিনি মানে মই দেখিলোঁ প্ৰায় মানে কচুথুৰি যিটো নহয় তাৰ মানে পাতে বেছিকৈ আছে। তো সেইটো কাৰণে মই ভাবিলোঁ এইটো বেছিকৈ খজুৱাব, তো সেইটো কাৰণে নানিলোঁ। তো মই এতিয়া ভাবিছোঁ এনেই থকাতকৈ এতিয়া মই কচুথুৰি বুটলোঁ বুলি ভাবিছোঁ। তো ইয়াত এটা থুৰি দেখিছোঁ এইফালে, এইটো চাওক, এইটো এটা থুৰি পাইছোঁ কচুথুৰি, এইটো চাওক। তো সেইদিনা নাহৰকটীয়াত যিটো পাইছিলোঁ সেইটো মানে এনেকুৱা পাত আছিলে, মই মানে কি বুলি ক'ম, এনেকুৱা পাতটো খালে আপোনাৰ ইমানে খজুৱাব মানে আপুনি হেৰি কৰিব নোৱাৰিব। তো মই এনেকুৱা থুৰি অলপ বুটলোঁ, তো ইয়াত পাইছোঁ আৰু এইফালে এটা অকল পাইছোঁ। তো মই যদি এই জেগাখনৰ ইফালে মানে এখন বেলেগৰ বাৰী হয়, ইফালে যদি যাওঁ তেতিয়াতো আৰু কচুথুৰি পাম। এতিয়া বেলেগৰ বাৰীত এনেই যাবলৈ মন নাই, তো ঘৰতে বিচাৰোঁ। এইখিনি আপোনাৰ দেখিছোঁ এইখিনি ভালেমানখিনি আছে, তো এনেকৈ টানি উলিয়াব লাগিব। কটাৰীখন আনি লওঁ নেকি, হাতে কৰিলে খজুৱাবও পাৰে হাতত পূৰা। ৰ'ব কটাৰীখন লৈ আহোঁ। এইফালে গাইজ লৈ আহিলোঁ কটাৰীখন আৰু এতিয়া কাটোঁ, চাই থাকিব। আজি একচুৱেলি পূৰা গৰম পৰিছে। গৰমটো আপোনালোকৰ সেইফালে কেনেকুৱা পৰিছে জনাবচোন। বহুত গৰম, মানে মোৰ এনেকুৱা লাগিছে আপোনাৰ আজি 36 ডিগ্ৰী 40 ডিগ্ৰীমান হৈ গৈছে নেকি, বহুত গৰম। উপায় নাই, হ'লেও কাটি লওঁ কাৰণ ৰ'দটোতো নেযাবই। আৰু এটা বস্তু গৰম দিনত ভয় লাগে আপোনাৰ, এই আপোনাৰ হেৰিটো যে আছে সাপৰ কাৰণে বহুত ভয় লাগে। মানে সাপ য'তে ত'তে ওলাই যায় গৰম দিনত, তো গৰম দিনকেইটাত বহুত ভয় লাগে। তাতে আমাৰ গাঁওখনতো অকণমান হাবি টাইপৰ, তো গাঁৱৰ জেগা গম পাইছে অলপ হাবি টাইপৰ হয়, তাত সাপ ওলোৱা বেছি চান্স থাকে মানে, তো সাপ ওলাই যাব পাৰে। তো সেইটো কাৰণে ভালকৈ চাই চিতি কাটিব লাগিব। এইখিনি কাটিলোঁ আৰু এইখিনি কাটি ইমানখিনি পালোঁ। আৰু এইফালে সেইখিনি আপোনাৰ গেটৰ এপাৰে আৰু আছে, তো এইফালে অলপ কাটি আহোঁ। তো নেপামেই বুলি ভাবিছিলোঁ, বহুতখিনিয়ে পালোঁ। তো হৈ যাব, এক সাজলৈ হৈ যাব, একদম কোমলীয়া কাটিব লাগিব। আৰু কেতিয়াবা আপোনালোকে এদিন ট্ৰাই কৰি চাব, এইটো কচুথুৰিৰ লগত মাছ বঢ়িয়া লাগে। আপোনালোকে প্ৰথম কচুথুৰিখিনি পাতত দিব বা গপাই ল'ব আৰু নেমু টেঙা দিব, নহ'লে অলপ খজুৱাব পাৰে, তো দি ল'ব। তো এবাৰ ট্ৰাই কৰি চাব, বঢ়িয়া লাগে। আপোনালোকক দেখাম মই আজি কেনেকৈ বনাই আছোঁ। তো ইয়াত অলপ কাটি লওঁ, এইখিনিত অলপ আছে। ইমানখিনি পাই গ'লোঁ, এতিয়া হ'বনে নহয় এতিয়া মায়ে জানিব। মা একচুৱেলি ঘৰত নাই, মা আৰু দেউতা এই ওচৰতে বিহু খাবলৈ গৈছে। তো মাহঁতে আহিলে গম পাব এইখিনি হ'বনে নহ'ব। আৰু মই পূৰা ঘামি এদাই, আৰু কি হয় এতিয়া ৰ'ব। এইফালে এটা পাইছোঁ, তো এইকেইটাও ছিগি লওঁ, অলপ সৰহ কৰি দিওঁ, নহ'লে আকৌ আপোনাৰ কমটি হৈ যাব নহয়। একচুৱেলি মায়ে কৈছিলে আজি হাঁহ খাম বুলি, তো হাঁহ এটা চকু বেয়া হৈ গ'ল নে কি হ'ল, তো হাঁহ খাম বুলি কৈছিলে। তো হাঁহ খালেও এইটো খাম আজি। মাছ বেছি নানো, কমকৈ আনিম, 4টা মানুহ, তো সৰু পৰিয়াল 4টা মানুহে আছোঁ, তো বেছি নালাগে, হৈ যাব লাগে। যদি নহয় আৰু অলপ যোগাৰ কৰিম, মাহঁতে আহি লওক, সুধি চাম হ'বনে নহয়। তো ইমানখিনি পালোঁ, ভালেমানখিনিয়ে পালোঁ, মই ইমানখিনি নাপাম বুলি ভাবিছিলোঁ। তো হাতখন অলপ খজুৱাবলৈ ধৰিছে, এতিয়া অলপ ধুব লাগিব হাতখন, চাবোনে ধুই লওঁ পটাপট।
যদি হাঁহ খাওঁ লগতে আকৌ এইটো খাম, মাছৰ লগত এইটো বনাম। তো এইটো পেলাব নহ'ব, বহুত কষ্ট কৰি বুটলিলোঁ ইমান গৰমত। তো আৰু অলপ যদি লাগে গোটাব লাগিব। আপোনালোকে ট্ৰাই কৰিব, এদিন ট্ৰাই কৰি চাব কেনেকুৱা লাগে। একচুৱেলি মাহঁত আহি পালেহি আৰু মই লৈ আহিলোঁ আমুল তাজা আধা লিটাৰ এটা। তো ভোক লাগিছে, তো জলপান খাম। তো একচুৱেলি কেছটো কি হ'ল, মই যে কচুথুৰি বুটলি আছিলোঁ, যিখিনি আপোনাৰ কচুথুৰি বুটলি আছিলোঁ, ইমান কষ্ট কৰি বুটলিলোঁ। তো সেই বগা বগা কচুথুৰিখিনি বোলে নাখায়, বেছি খজুৱাই বোলে সেইখিনি। তো সেইটো কাৰণে সেইখিনি নাখায় বোলে, ক'লা যিটো কচুথুৰি থাকে সেইটোৱে খায় বোলে। তো ক'লা কচুথুৰি এইটো ছাইডে আছে বুলি কৈছে। তো সেইফালে আপোনাৰ আমাৰ ঘৰৰ মানুহ আছে, তো সেইফালে আছে বুলি কৈছে। তো সেইফালৰ পৰা চাওঁ, আজি যদি সময় পাওঁ আনিবলৈ যাম মাৰ লগত। তো এনেই ইমান কষ্ট পানীত দেখাই গ'ল, সেইখিনি কষ্ট কৰিলোঁ, সেইখিনি এতিয়া চব পেলাই দিবলগীয়া হ'ল। সেইখিনি নাখায় বুলি কৈছে, যিমান টেঙা দিলেও বহুত খজুৱাব বুলি কৈছে। তো আপোনালোকে যদি ট্ৰাই কৰে, তো সদায় ক'লা কচুথুৰিটোহে যিটো সেইটো ট্ৰাই কৰিব। একচুৱেলি কাৰেণ্টটো আহি গ'ল এতিয়া। তো এইফালে মই লেপটপটো চাৰ্জ লগাই থৈছোঁ, এইফালে মোবাইলটো অলপ চাৰ্জ লগালোঁ। মোবাইলটো 40% আছিলে, এতিয়া অলপ দেৰি লগাই কিনে আপোনাৰ 56% হ'ল। এতিয়া পটাপট জলপানটো খাই লওঁ, তাৰপিছত কি কৰোঁ। এতিয়া জলপান খাই এডালোঁ আৰু লগৰজনক ফোন কৰিলোঁ। লগৰজনে কৈছে ঘৰত নাই, মই বেলেগ এজেগাত আছোঁ। তো সিহঁতৰ কাৰেণ্টটো নথকাৰ কাৰণে বেলেগ এজেগাত আছেহি। তো এতিয়াতো নহ'ব তেনেকৈ। তো গাড়ীখন ধুবলৈ যাম বুলি ভাবিছিলোঁ, গাড়ীখন নহয় একচুৱেলি বাইকখন ধুবলৈ যাম বুলি ভাবিছিলোঁ সিহঁতৰ ঘৰলৈ। তো হ'ব আৰু 1.5 ঘণ্টামান লাগিব মই ঘৰত পাবলৈ বুলি ক'লে। তো সেইটো কাৰণে বোলো ঘৰতে ধুই লওঁ। এতিয়া পাইপ চাইপ ফিটিং কৰি ধুনীয়াকৈ বাইকখন ধুই লওঁ। কাৰণ আপোনাৰ আৰু 2 ঘণ্টামান পাছত, এতিয়াতো সময় হৈ গ'ল আপোনাৰ 3:30। তো মেবি 5টামান বজাত মই ডিগবৈ যাবলগীয়া হ'ব পাৰে। যদি যাওঁ আপোনালোকক জনাম, যাবলগীয়া হ'ব পাৰে। তো তাত বিহু এখন আছে, বিহুত মানে মোৰ লগৰগৰাকী তাত বিহু থ'বলৈ যাবলগীয়া হ'ব পাৰে। তো চাই লওঁ, বাইকখন পটাপট ধুই লওঁ। 1 ঘণ্টামান লাগিব ধুবলৈ, ভালকৈ ধুব লাগিব কাৰণ গোটেইখন বোকা হৈ আছে। ক'ত যোৱা মনো? মই নাযাওঁ। আৰু চেণ্ডেলযোৰ পিন্ধি লোৱা। হা, ভিতৰত আছে চেণ্ডেলযোৰ, পিন্ধাই দিম আহা। পইচা লৈ কিনে দোকান ধৰিছে। মোৰ পাৰ্চত 5 টকীয়া এটা আছিলে, আৰু য'ত মই কইনছ ৰাখোঁ তাৰ পৰা একদম সি ডাইৰেক্ট আহি কিনে সেই কইনছ য'ত ৰাখোঁ তাতে মানে চেক কৰে। তো তাত পইচাটো পাই গ'ল 5 টকা এটা, লৈ কিনে এতিয়া দোকান পলাইছে। হয় নাই? দোকান পলাইছে হয় নাই? দোকান পলাইছে, চাওক কেনেকুৱা টেঙৰ। চেণ্ডেল পিন্ধি লোৱা, চেণ্ডেল নিপিন্ধাকৈ গৈছে। এতিয়া ধুই লওঁ পটাপট বাইকখন। পাইপ চাইপ ফিটিং কৰি যদি মটৰৰ চুইচটো দিব লাগে আৰু ধুব লাগে পটাপট। পাইপডাল আছিলে কি খুৰীহঁতৰ ঘৰত, খুৰীহঁতৰ ঘৰৰ পৰা লৈ আহিলোঁগৈ। লৈ আহি কিনে এতিয়া ফিটিং কৰিলোঁ। ফিটিং কৰি এতিয়া চুইচটো দিওঁ আৰু বাইকখন পূৰা চফা কৰোঁ, ঘৰতে ধুই দিওঁ। মজা। কাৰেণ্ট গেল, বাইক ধুই কমপ্লিট আৰু কাৰেণ্টটো গুচি গ'ল। আৰু বাইকো ৰেডি, পূৰা পানী চানী মাৰি ৰেডি। কিন্তু অলপ থাকিলে, এইবিলাক অলপ বগা থাকিলেতো এইবিলাক ব্ৰাছ মাৰিব লাগিব। এনেকৈ নহ'ব, পাছত ধুম আকৌ, ভালকৈ ধুম কোনোবা এদিন। তো এতিয়া নহ'ব আৰু পূৰা চিক চাক বনাই দিলোঁ বাইক। চাওক আগফালৰ পৰা চাওক, পূৰা চিক চাক কৰি দিলোঁ, একদম শ্ব'ৰুম টাইপ। এতিয়া শুকালে আপোনাৰ পূৰা শ্ব'ৰুমৰ পৰা উলিয়াই অনা নিচিনা লাগিব বাইকখন, পূৰা ধুনীয়া লাগে এখন ধুই দিলে মানে। তো আজি 10-15 দিন হৈ গ'ল ধুমকৈ আজি ধুব পাৰিছোঁ। এটলাষ্ট ধুই এটাইছোঁ, কাৰেণ্টো গুচি গৈছে। ঠিক আছে। তো যদি এতিয়া বাই চান্স ডিগবৈ যাবলগীয়া হয়, তো ডিগবৈ গ'লে আপোনালোকতো দেখামেই। কিন্তু ইমান ৰাতিখন ডিগবৈ ৰিজাৰ্ভ পাৰ হৈ যাব লাগিব। তো বাইকত অলপ ৰিস্কিও হয়। চাই লওঁ কি কৰোঁ, চাই থাকিব। আৰু এইফালে চাওক পূৰা পানী। এইফালৰ পৰা একদম ইয়াত বাইক ধোৱা, এইফালৰ পৰা আহি পানী, একদম এইফালৰ পৰা আহি একদম ইয়াত পালেগৈ। তো এখন আমাৰ আৰু এখন বাইক আছে পালচাৰ 135, আৰু মোৰখন হৈছে হণ্ডা SP 125। এখনতো চাওক অৱস্থা চাওক। মই নধোঁ এতিয়া, কাৰণ এখন মই নচলাওঁৱে, খুব কমেই চলাওঁ মই এখনতো বহুত দিন পৰি থাকিলে, আপোনাৰ এমাহমান কোনো নচলোৱাকৈ পৰি থাকিলে। তো এতিয়া এখন ধুব লাগিব, আজি নোৱাৰোঁ, ভাগৰ লাগিলে মই নিজৰখন ধুওঁতেই। পানী আহি পেলাই একদম ইয়াত পালে, ইয়াত গোট খালে। তো
এইফালে চিমেণ্টৰ বেগ এটা আছে, এইফালে এতিয়া মায়ে ছিগি আছে ফুল নিবৰ কাৰণে। একচুৱেলি গাইজ কি হ'ল, ডিগবৈ যোৱাটো কেঞ্চেল হ'ল, মানে ডিগবৈ যোৱাটো কনফাৰ্মেই আছিলে। মই ফুল চুল ছিগিলোঁ, আপোনালোকক যে দেখালোঁ জাষ্ট ফুল ছিগা, তো ফুল চুল ছিগিলোঁ। তাই মানে ফুলখিনি মৰহি গৈছিলে বুলি কৈছিলে, তো সেইটো কাৰণে মই ফুল মানে 10মান ছিগি কিনে তাৰ কাৰণে লৈ যাবলৈ মানে ছিগিছিলোঁ। কিন্তু মানে পটককৈ মই বহুতখিনি কথা ভাবিলোঁ, তেওঁলোকে মানে এতিয়া ওলাইছেহে, মানে তাই ওলাইছেহে তাৰ পৰা। তো মিনিমাম আপোনাৰ 1 ঘণ্টা ভাদে পাচলি পাওঁতে লাগিব, আকৌ ভাদে পাচলিৰ পৰা ডিগবৈলৈ আপোনাৰ মিনিমাম 1 ঘণ্টা লাগিব। তো ইমান দেৰি যদি মোৰ 10টা 11টা 12টা 1টা বাজিব, তো ডিগবৈ ৰিজাৰ্ভখনত মই বাইক চলাই কিনে মানে বৰ এটা মানে চুইটেবল নালাগিলে। তো সেইটো কাৰণে ময়ো ক'লোঁ কেঞ্চেল কৰি দিলোঁ আৰু। তাৰপিছত এতিয়া মই যাম আপোনাৰ মাছ আনিবলৈ, কাৰণ দেউতাই মানে যিখিনি আপোনালোকক কৈছোঁ ন, তো বগা কচুথুৰিখিনি নাখায়, আৰু সেইকাৰণে আপোনাৰ ক'লা কচুথুৰি দেউতাই ক'ব ছিগি আনিলে। তো ক'লা কচুথুৰিৰ লগত মাছ ধুনীয়াকৈ ভাজি কিনে খাম। তো সেইটো কাৰণে কচ মাছ লৈ আহোঁ আধা কেজিমান। তো এতিয়া ভাদে পাচলি কচ মাছ লৈ আহি গ'লোঁ, আধা কেজি আনিলোঁ। আৰু এফালে কচুথুৰিখিনি প্ৰথম অলপ বইল কৰি ল'ব লাগিব। বইল কৰি কিনে আপোনাৰ যিটো পানী আছে পানীটো পেলাই দিব লাগিব। তো তেতিয়া কি হয়, আপোনাৰ অলপ নখজুৱায়, অলপ মানে বহুতখিনিয়ে নখজুৱায় পানীটো বইল কৰি কিনে পেলাই দিলে। তো বাকী এতিয়া যিমান পিঁয়াজ আছে, আদা আছে, ৰচুন আছে, এইবিলাক প্ৰিপেয়াৰ কৰি লওঁ। তাৰপিছত কেনেকৈ বনাব লাগে আপোনালোকক দেখাই আছোঁ। তো এতিয়া প্ৰথম আপোনাৰ লাগিব পিঁয়াজ, আদা, ৰচুন, মাছ আৰু এইফালে কচুথুৰি। বছ এইকেইটা হ'লে হৈ যাব আৰু একো নালাগে। তো দেখাই আছোঁ। প্ৰথম পিঁয়াজ কাটি লওঁ, আদা ৰচুন পেষ্ট বনাই লওঁ, আৰু জালুকটো হ'লে ভাল আছিলে। জালুক আছে নাই? এতিয়া প্ৰথম আমি মাছখিনি ফ্ৰাই কৰি ল'ম, অলপ তেলত ফ্ৰাই কৰি ল'ম। তো গোটেই পিচ নিদিওঁ, 2 পিচ অকল দিম হয় নাই কচুথুৰিত? 2 পিচ দিলে হ'ব নাই? 3 পিচ? 3 পিচ দি দিম। এইফালে আমাৰ পেষ্ট যিটো আছে আদা ৰচুন আৰু জালুক, সেইটো পেষ্টটো ৰেডি কৰিলোঁ। আৰু এইফালে পিঁয়াজ ৰেডি, এইফালে কচুথুৰি ৰেডি বইল কৰি, বাকী এতিয়া ভাজিব লাগে। তেল গৰম হৈ গ'ল, আৰু এইফালে দি দিম এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ। পিঁয়াজখিনি দি দিয়াৰ পাছত আমাৰ যিটো পেষ্ট আছিলে আদা ৰচুন পেষ্ট, সেইটো দি দিম। আদা ৰচুন পেষ্টটো দিয়াৰ পাছত বিলাহী আছে নহয়, বিলাহী অলপ দিব লাগিব। বিলাহী লাষ্টত দিব লাগিব। লাষ্টত মানে কচুথুৰিখিনিতে দি দিব লাগিব। কচুথুৰিখিনিত মাছ দি দিম লগতে। সেইখিনি আমি 1 মিনিটমান এনেকৈ ফ্ৰাই কৰি ল'ম, যাতে গোটেইখিনি মিক্স হয় ধুনীয়াকৈ। তাৰপিছত এইবিলাক কচুথুৰিখিনি আছে, কচুথুৰিখিনি দিব লাগিব, লগতে মাছ পিচো দি দিব লাগিব। মাছ এতিয়া এইফালে কচুথুৰিখিনি দিলোঁ, আকৌ এতিয়া দি দিওঁ বিলাহী, মিৰিকা বিলাহী আৰু মাছ কিপিচ এইকেইপিচে দি দিওঁ ন, 2 পিচ 3 পিচ দি দিওঁ, 3 পিচ মাছ। এতিয়া এইখিনি 5 মিনিটমান ফ্ৰাই কৰিলে হৈ যাব। 5 মিনিটমান মাছটো একচুৱেলি ফ্ৰাই কৰাই আছে অলৰেডি। 5 মিনিটমান এনেকৈ বিলাহীখিনি সিজালৈকে আৰু কচুথুৰিখিনি ধুনীয়াকৈ সিজাই থাকিলে ৰেডি। গাইজ মোটামুটি ৰেডি হৈ গৈছে। আৰু এইফালে অকল বিলাহীটো অলপ সিজিবলৈ বাকী আছে। বিলাহীটো অলপ আগতে দিব লাগিছিলে। বিলাহীটো মোটামুটি সিজিলেই, আৰু ধৰি লওক 3-4 মিনিট যদি এনেকৈ সিজাই থাকোঁ তো ৰেডি হৈ যাব। তো মই অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে, অলপ টেষ্ট কৰি চাওঁ। মজা নখজুৱাই, মজা হৈছে, বম টেষ্টি। ট্ৰাই কৰি চাব এবাৰ। তো বনাই মেলিটো ৰেডি হৈ গ'ল। এতিয়া ভাত পানী খাম ধুনীয়াকৈ, আৰু এইফালে মাছ ফ্ৰাই আৰু 2 পিচমান আছে, সেই 2 পিচমানো খাম। আৰু এইফালে দাইল অলপ পাতি দিলে এতিয়া খানাটো খাবলৈ ৰেডি হৈ যাব। তো ভিডিঅ'টো ইমানখিনি আছিলে, খুব চুটি চমু এটা ভিডিঅ'। আৰু দিনটো কি কৰিলোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিলোঁ।
যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। লগতে ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। টিল দেন বাই বাই।